আৰু দাদা আপোনাৰ হিমালয়ৰ ৰিলেশ্যন কেনেকুৱা পাম তাই এতিয়াও আহিলে তাই আহে ইয়াত আহে ঘৰত আহে আৰু মোক চেচ কৰি দিয়ে মোৰ জোতা চোতা লৈ যায় মোৰ কাপোৰ কানি খুলি লৈ যায় মোৰ চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে এইটো দিয়ক এইটো তাক ভাল লাগিলে লৈ যাব তাই কোনো মা বাপ নাই আৰু মানুহ আছে কোনোবা আছে তাই তেনেকুৱা আই লাভ দেট আমাৰ ট্ৰাইবেল মানুহৰ মানে অলপ মগজটো খুব কমকে থাকে সময়ত বহুত বেছিকে ওলাই গুচি যায় খুব বেছিকে ওলাই গুচি যায় চ' সেইকাৰণে আমি কম সময়ত যিটো কাম কৰোঁ মগজটো চবৰে একেই থাকে আমাৰ ট্ৰাইবেলৰ মগজটো মানে কয় আমাৰ এখন চামনি থাকে মানে আমাৰ ডাইৰেক্ট নাপায় এইটো ফিল্টাৰ হৈ সোমায় সেইকাৰণে এইটো ধেমালি দেই এনে ধেমালি কৰিছোঁ এইটো আচলতে পাৰ্ট অফ জ'ক আচলতে এনে কয় যে এই বেলটো আহিলে বুলি কয়তো আচলতে এই বেলবিলাকে বহুত ধৰণৰ কাম কৰি তিনিটা বেল লগ হ'লে এটা ট্ৰাইবেল হয় মই সদায় তাক জোকাই থাকোঁ বোলে তই ট্ৰাইবেল হয় তই তিনিটা ইভেন মোৰ ঘৈণীও ট্ৰাইবেল চ' বাট আৰু মই সদায় নিজক কওঁ যে মই বামুণ আছিলোঁ মই লগুণ ছিঙি দিলোঁ মই এতিয়া ট্ৰাইবেল হৈ গ'লোঁ জুবিন দাই বামুণ ট্ৰাইবেল আৰু মই হৈছোঁ ট্ৰাইবেল বামুণ এইটো নতুন এটা ফৰ্ম ন মোৰ যিটো টাইটেল ইংটি আমাৰ যিবিলাক পূজা পাতল থাকে এই ইংটি হেৰিটোৱে খুব বেছিকৈ কৰে তেনেকুৱা আমাৰ বামুণটো সেই ইংটি মানুহৰ ট্ৰাইবেলৰ বামুণ মই ট্ৰাইবেলৰ বামুণ এইফালে বামুণ ট্ৰাইবেল আজি কেইবাটাও কথা গম পাইছে অসমৰ দৰ্শকে আছাম টক্সৰ দৰ্শকে ট্ৰাইবেল বামুণ আৰু বামুণ ট্ৰাইবেল বিতৰ্ক কিন্তু ইয়াত আমি বিচৰা নাই বিতৰ্ক কোনেও নকৰিব সম্পূৰ্ণ হাঁহি ধেমালি এটা অনুষ্ঠান এতিয়া আমি বাহিৰলৈ যাম আৰু জুবিন দাৰ এই ঘৰ আমি চব একেই মানুহ চব আচলতে আমি ধেমালিতে মই সেইকাৰণে লগুণডাল ছিঙি দিলোঁ মই লগুণ ছিঙি পেলাই মই আঁঠুৱাত লগাই দিছিলোঁ মই কৈছোঁ মোক এইডাল মোক নালাগে মোক এইডাল কিয় লাগে মইতো বামুণ নহয় মই ছ'চিয়েলিষ্ট মানুহ মোক কিয় দৰকাৰ এইডাল তাৰপিছত মই ইহঁতৰ লগত কাম কৰিলোঁ তাৰপিছত ফিল কৰিলোঁ আই এম এ ট্ৰাইবেল আৰু মই শিৱক ভাল পাওঁ হি ইজ এ ট্ৰাইবেল গড চ' উই শুড বি ট্ৰাইবেল অলৱেজ হয় এটা ডাঙৰ কিন্তু এই হাঁহি ধেমালিৰ মাজত এটা ডাঙৰ আজি বাৰ্তা ইয়াৰ পৰা গৈছে যে মানুহৰ কোনো ভেদভাৱ নাই এই কথাটো আপোনালোকে অনুভৱ কৰিব পাৰিব জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ লগত এইসকল যি কলা কুশলী আছে তেওঁলোকৰ মাজৰ পৰা হাঁহি ফূৰ্তিৰ মাজতে কিন্তু এটা ভাল কথা গৈছে জুবিন দা কেতিয়াৰ পৰা চব্জি দোকান দিয়া হ'ল আপুনি চব্জি দোকান মই এনেও দিছোঁ বৃন্দাবন ছুপাৰ মাৰ্টত কিন্তু ইয়াত মই বিক্ৰী কৰিবলৈ অহা নাই আচলতে কিনিবলৈ আহিছোঁ তেতিয়া মাজে মাজে মন কৰি ইয়াত বহোঁ আজিও বহিছোঁ মানুহে এনেই ঘৰত বহি চোফাত বহি হোটেলত বহি কথা পাতে প্ৰমোশ্যন কৰে মই এইবিলাক মানুহ ভাল পাওঁ তেওঁলোকে বহুত কষ্ট কৰে এটা লাইন এটা হ'ব নেকি মানে লাইন এটা গুণগুণাই যদি এটা লাইন গাই দিলে কিনো হ'ব দেশৰ অৱস্থা কলিয়া তাক কলি বুলি মানো তাই বম কলা হয় তাই মেকআপ কৰি বগা হয় এই মানে দাঁতকেইটা ওলাই থাকে মানে শহাব বুলি কয় ৰেবিট কৈছে তুমি যে কলি কলি কৈ থাকে তাই নেকি বোলে অঁ তাই মই তাই কৈছোঁ চা তই কিমান ফেমাছ হে মোৰ এটা শব্দই তোক ফেমাছ কৰি দিছে কলি সেইটো ৰঙৰ কলি নহয় এইটো ফুলৰ কলি হ'ব পাৰে এইটো তই তেনেকৈ ভাবি ল ফুলৰ কলি হে নাহৰ তগৰ অঁ নাহৰ ফুল নুফুলে বাৰু হে বোলো এই মানে এটাই প্ৰব্লেম মানে এই মানে পেণ্টটো বহুত ওপৰত পিন্ধে চবে চাওক পেণ্টটো ইমান ওপৰত পিন্ধে নেকি বাৰু এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে কি এইটো হাই ৱেষ্ট জিন্স হয় এইটো ওপৰতে পিন্ধে সেইবোৰ নাজানো মই যিমান ছোৱালী দেখিছোঁ চবে পেণ্টটো তলত পিন্ধে এইটো বৰিয়লা খাই আছো বুজিছ এইটো আয়ুৰ্বেদিক মাল এইটো বিশ্বনাথ চাৰিআলি নেপায় কিন্তু আমাৰ ইয়াত পায় আপাৰ আছামত পায় তই আহিবি মোক খুৱাম
প্ৰথম বাহিৰত দেখিছোঁ বম্বে 1995-96 গৈছোঁ মই 92ত মাদ্ৰাজ গৈছিলোঁ বিকজ অফ মাদ্ৰাজ ষ্টুডেণ্ট ইউনিয়ন এটা শ্ব' আছিলে তাত মই গান গাইছিলোঁ 92 য়েছ সেইটোত বেচুৰা হৈছিলে বেচুৰা মই লাইফত বেচুৰা গোৱাই নাই মোৰ ঘৰ কুকুৰটোৱে সুৰত গায় গাখীৰ আৰু বেচন গাখীৰ আৰু বেচন দি বেঙেনা ভাজি বেচন ময়দা গাখীৰ বেঙেনা ফ্ৰাই জাতিলাও পকৰি পাগল হৈ যায় কেনেকে কৈ দিয়কচোন চিক্ৰেট নেকি ক্ৰীম দি পেলাই বেঙেনা খাবা নি এইটো বামুণ পোৱালি যাৰ লগুণ নাই লগুণেই নাই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এইটো হ'লেও মোৰ হৃদয় বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধান কৈছ মই কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তই এধান কৈছ নাই য়েছ আৰু তই এধান এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালেই ক বা বেয়াই ক কিন্তু খুব কম বেয়া ক ভাল বেছি ক তুমি যে কলি কলি কৈ থাকে তাই নেকি বোলে তাই মই তাই কৈছো চা তই কিমান ফেমাছ হে মোৰ এটা শব্দই তোক ফেমাছ কৰি দিছে কলি সেইটো সেইটো ৰঙৰ কলি নহয় এইটো ফুলৰ কলি হ'ব পাৰে এইটো তই তেনেকে ভাবি ল ফুলৰ কলি হে নাহৰ তগৰ নাহৰ ফুল নুফুলে বাৰু মই চিকিউৰিটিজনক কয় বোলো 1000 টকা আছে নেকি দিয়াচোন তাতে হাঁহে আৰু কৈছে কালি ৰাতি যে পইচাবোৰ ঘটিলে গান গালে কি কৰিলে মই বোলো ঘৰৰ পৰা ওলালো কাৰোবাৰ কেঞ্চাৰ কাৰোবাৰ ল'ৰা ছোৱালী পঢ়া খৰচ কাৰোবাৰ বানপানী উটি গ'ল ঘৰ দি থাকা 20,000 30,000 শেষ পইচা এতিয়া 20 টকা আছে তোমাৰ ওচৰত আছে নে 1000 টকা বোলে আছে বোলো হৈ যাব তেলটো ভৰাব পাৰিলেই হ'ল আৰু গধূলি কিবা এটা খাব পাৰিলেই হ'ল বাকী একো নালাগে মানে পুহমহীয়া যাৰ গোটেইখন কুঁৱলী পৰি আছে নিয়ৰ সনা গান গাবলৈ মই বৰ্তমান ৰূপক শৰ্মা নগাঁৱৰ বিধায়ক আমি কেইটা বন্ধু ৰূপক মই জুবিন এনেকৈ কিবা এটা আৰু 5-7খনমান গাড়ী কৈছোঁ মই মাটি এটুকুৰা কিনিছোঁ নহয় ব'ল চাওঁগৈ কৈছোঁ ক'ত খাৰগুলি ধুনীয়া টিলা এটা কিনিছোঁ আৰু মোৰ কিছুমান গছ আছে ব'ল তো তাৰ হাতত এটা বেছবলৰ ষ্টিক এডাল দেই এইখন কি বুলি ষ্টিক বুলিয়ে কয়নে বেছবল ষ্টিক এডাল তাৰপিছত গৈ পেলাই আমি হেৰি পালোগৈ তাৰ টিলাটো পালোগৈ পাওঁতে কৈছে কৃষ্ণ ইয়াত গছবিলাক যে সেইবিলাক চব মই ৰোৱা গছ আৰু ইহঁতৰ লগত মই কথা পাতোঁ আৰু ইহঁত অলপ দুষ্ট হৈছে বুজিছ সেই বুলি কৈ ষ্টিকডাল লৈ গছবোৰক খুব পিটিছে পিটি পেলাই কৈছে আৰু গালি পাৰিছে বিভিন্ন গালি আৰু ই এনেকুৱা হৈছে ই তেনেকুৱা হৈছে ইডালত মাৰে সিডালত মাৰে তাৰপিছতে শেষত আৰু মোক কৈছে তই মোৰ তালৈ আহিলে কি খুৱাম এতিয়া মোৰ নিজৰ বাৰীৰ ফল এটাকে খা বুলি কৈ সিটো গছ এজোপা ওপৰত উঠি গ'ল কি গছ কৰ্দৈ গছ এজোপা উঠি গ'ল জানে টেঙা কৰ্দৈ ডাঙৰ কৰ্দৈ এটা ছিঙি আনিছে আনি কৈছে খা মোৰ ঘৰৰ ফল এই ৰাতি পুহমহীয়া 2টা বজাত মই কৰ্দৈ খাওঁ কেনেকৈ তাৰপিছত মই ইমান ঠাণ্ডাত সি একদম এনেকৈ খাইছে নিজৰ বাৰীৰ ফল খোৱা কিন্তু মজাই বেলেগ বঢ়িয়া